এখন কপি থকা ৰামধেনু হয়তো কোঠাটোৰ কোনোবা দাঁতিত থকা বিশেষ আকৃতি পানী গিলাচৰ ওপৰত দুৱাৰেদি চুৰি কৰি সোমোৱা ৰদ চেৰেঙা পাৰ পৰিছেহি। তাৰ প্ৰতিবিম্বটো ৰামধেনু হাতোটাৰ ৰং গাত লৈ পৰিছেগৈ ওচৰৰ বেৰখনত। তাতে গঢ়ি তুলিছে এখন কপি থকা ৰামধেনু। অদৃশ্য পোহৰ বৈ অহা বিজুলীৰ পকোৱা তাঁৰডাল চিলিঙৰ পৰা নামি আহিছে। তাৰ মূৰত ভিতৰ নেদেখা বাল্বটো, তাক আধা ঢাকি থকা আইনাৰ ছেটখন, তাৰ পাহি পতা দাঁতিবোৰত ৰঙীন ৰঙৰ বোল। ভৰ দুপৰীয়া কোনোবা বিহুতলিৰ পৰা উটি অহা কোমল বতাহজাকত সিও কঁপিছে আৰু কঁপিছে খিৰিকীৰ নীলা পৰ্দা দুখন। মাজে মাজে আনন্দত পাখি মেলি উৰি আহিব খুজিছে, কিন্তু পৰা নাই। আকৌ উভতি গৈছে, আকৌ শব্দ কৰি সাৱটি ধৰিছে লোহাৰ বাৰবোৰত। অধীৰ উত্তেজনাত কঁপিছে পৰ্দা দুখন। ৰামধেনুখন, বিজুলীৰ চাকিটো আৰু এই সকলোৰে লগত একেটা সুৰত, একেটা তালত, একেটা ছন্দত মোৰ অন্তৰখন। দুপৰীয়া 12 বজাতে অফিচ ছুটি কৰি বিচনাত পৰি আছো। নিশ্চিত আৰামতে পৰি আছো। কালিলৈ দেওবাৰ। সন্মুখৰ 30টা দিন ছুটি আৰু প্ৰায় কোনে বৰ চাহাবৰ অৱজ্ঞা পি আৰু ৰঙা চকু, একেখন চকী, একেখন টেবুল, একেবাৰে ফাইলৰ বিভৎস নগ্নতাৰ মাজত অবিশ্ৰান্তভাৱে নিজক ডুবাই ৰখাৰ অশান্তিৰ পৰা মই তেতিয়া বহুত দূৰত, মুক্ত, স্বাধীন। অদৃশ্য নাই, চিন্তা নাই, ভাৱনা নাই, মুক্তিৰ আনন্দ। সেই দেখিয়ে হয়তো মোৰো অন্তৰখন কঁপিছে। চাৰিওফালে দুপৰীয়া নিস্তব্ধতা। চহৰৰ বুকুৰ চঞ্চলতাৰ বহু আঁতৰত নিজান ঠাইখনৰ দাঁতিতে থকা সৰু টিলাটোৰ ওপৰত মোৰ সৰু ঘৰটো। সৰু যদিও সুন্দৰ। সন্মুখৰ নিজম ঘাঁহনিডৰাৰ চাৰিওপাশে নানা ধৰণৰ ফুলৰ বেদ। আলিৰ সিপাৰে সমতল চৰকাৰী হাবিতৰাৰ মাজে মাজে 2-4জোপা ডাঙৰ ডাঙৰ গছ। গছৰ গুৰিয়ে গুৰিয়ে বনৰীয়া বেফনী ফুলৰ জোপা। গছৰ ফাকে ফাকে দেখা যায় দূৰৈত দিহিং নদীৰ নোপোৱালী পানীবোৰৰ তাৰ বুকুত ভাহি যোৱা পালতৰা নাওবোৰ। বেলিটো ডুবু ডুবু হৈছে। ফুলনিৰ মাজত বহি মই মোৰ চকু দুটা ৰুমালেৰে বন্ধ। পখিলীয়ে তাইৰ সৰু হাত দুখনেৰে বান্ধি দিছে। পখিলী মোৰ 4 বছৰীয়া যি। তাই মোৰ লগত খেলিছে। বগা পখিলাজনীৰ দৰেই তাইৰ পাতল দেহাটো ঢাকি থোৱা বগা ফ্ৰকটোৰে সৈতে দেখিবলৈ ধুনীয়া হৈছে। চোলাটো ফুলি থকা দীঘল হাত দুখনৰ মূৰত জিলিকি আছে সোণৰ বালা দুপাত। ভৰিৰ জোতাযোৰ, চুটি মোজাযোৰ সিও বগা। মূৰৰ জপৰা কেঁকুৰা চুলিবোৰ মাজত লাগি থকা ভগা ফুলৰ পাপৰিবোৰ বগা। মোৰ চকু দুটা বন্ধা দেখি হবলা তাইক আৰু ভালকৈ দেখা যেন লাগিছে। ফুলনিৰ মাজে মাজে তাই মোৰ ওচৰলৈ উৰি আহি চিঞৰি উঠে, মই ক'ত? ওচৰৰ নেদেখা ফুল এপাহ আলফুলকৈ ধৰিবৰ চেষ্টা কৰি কওঁ, এয়া মোৰ হাতৰ মাজত। ই নহল। হাঁহিত উত্তাৱল হৈ তাই দূৰলৈ উৰা মাৰে। আকৌ ঘূৰি উৰি মোৰ আগত পৰি চিঞৰি উঠে, মই ক'ত? শব্দটো অহাৰ ফালে চোচা লওঁ। তাই ধৰা নপৰে। গাৰ বতাহ লাগি ওচৰৰ ফুলবোৰৰ নিয়ৰবোৰ মোৰ হাতত সৰি পৰে। তাই হাঁহে, আকৌ আহে, আকৌ যায়গৈ। শেষত এবাৰ জঁপিয়াই পৰি মোৰ গাত। ফুলৰ দৰেই কোমল তাইৰ সৰু হাত দুখনেৰে সাৱটি ধৰে মোৰ ডিঙিত। মোৰ দুয়ো হাতৰ মাজত তাই হেৰাই যায়। ঢাক খাই থকা তাইৰ সৰু এধান মানি দেহাটো। মোৰ চকুৰ বান্দটো অলপকৈ তুলি ধৰি সোধে, এইবাৰ মই ক'ত? কওঁ, এয়া মোৰ বুকুৰ মাজত। মোৰ হাতৰ ভৰ দি হাউলি পৰি নীলা আকাশলৈ চাই চাই তাই অধীৰ আনন্দত, ধৰা দিয়া আনন্দত, হেৰাই যোৱাৰ আনন্দত ডুবি যায়। তাইৰ সৰু অন্তৰখনৰ মুক্ত হাঁহিটো। প্ৰতিপাহ ফুলৰ বুকুত খুন্দা
খাই কঁপি কঁপি উঠি যায় অলপ দূৰৈ বহি থকা মায়াৰ ওচৰলৈ। ফুলনি নামি অহা চিৰিটোৰ প্ৰথম ঢাপটোৰ ওপৰত বহি যায়। ওচৰৰ টবৰ বতাহত নাচি থকা ফুলকেইপাহে মায়াৰ আঁচলৰ আগটো পাই যেন ময়ে পখিলীয়ে খেলা খেলটোৱেই খেলিছে। অলস ব্যস্ততাত কিবা এটা গুটি থকা মায়াৰ পিঠিত ভাগি পৰা খোপাটো দুই এডাল চুলিৰ আগ সেই নীলা পৰ্দাকেইখনৰ দৰেই মুক্তি বিচাৰি কঁপি কঁপি কৰিছে। কোচত থকা বগা ঊলৰ লাৰুটো কেতিয়া যে মনে মনে মুক্তি পাই নাচি নাচি চিৰি বগাই নামি আহিছে তাক মায়ে ক'ব নোৱাৰে। মাজে মাজে মূৰ তুলি মায়াই আমি চকুৰ আগত আছো নে নাই চাই লৈ পুনৰ নিশ্চিন্ত হৈ নিজৰ কামত মগ্ন হৈ পৰিছে। মোৰ ওপৰত মায়াৰ আস্থা নাই, পখিলীৰ চঞ্চলতাক বিশ্বাস নকৰে। পখিলীটো শিশু, কিন্তু মোৰ সামৰ্থ্যৰ ওপৰত ভৰসা কৰি মায়াই আমাক চকুৰ আৰ লৈ যাবলৈ দিব নোখোজে। খেলাৰ মাজে মাজে পখিলীয়ে মাকক সোঁৱৰাই দিছে যে মোক পাই তাই মাকক একেবাৰে পাহৰা নাই। আমি সেইফালে চালেই প্ৰতিবাৰেই দেখো মায়াই সৰুকৈ হাঁহে, প্ৰতিদিনৰ পুৰণা সুন্দৰ হাঁহিটো, কিন্তু তাৰ মাজৰ মাধুৰ্যখিনি প্ৰতিবাৰেই নতুন হৈ চকুত পৰে। মোৰ ভাল লাগে। এই হাঁহিটোৱে মোক মনত পেলাই দিয়ে মোৰ পুৰণা দিনবোৰ কথা। মায়া তেতিয়া নতুন, মোৰ সম্পূৰ্ণ চিনাকি। মনত পৰে তাৰো আগৰ বছৰবোৰৰ কথা। আজি ভাবিলে সেয়া আচৰিত লাগে। স্কুলৰ বিশ্ববিদ্যালয়ৰ বিশেষকৈ চাকৰি বছৰবোৰ হোষ্টেলত, মেছত, হোটেলত 14-15 ঠাইত 34-35 জাত ৰান্ধনিৰ হাতৰ ভাত খাই খাই পাহৰি গৈছিলো ঘৰৰ ভাতৰ সোৱাদটো। কিন্তু তাৰ বাবে অলপ দুখ নাছিল। বিচৰাও নাছিলো নিজৰ এখন ঘৰ। এবাৰ ভবাও নাছিলো জীয়াই থকাৰ উদ্দেশ্য কি, সাৰ্থকতা ক'ত। এৰি দিছিলো জীৱনটোক আগবাঢ়ি যাবলৈ। চিন্তা নাই, ভাৱনা নাই, কোনো বাধ্যবাধকতা নাই। হেলনীয়া ধূলিৰ বাটত চলো পানী এৰি দিয়াৰ দৰেই এৰি দিছিলো নিজক উটি যাবলৈ। যেনি যলৈকে ইচ্ছা যাওক, উটি শেষ হৈ যাওক মাথো এচলু পানী। চাই থাকোতেই শুকাই যাব। সেইকণ সময়লৈকে কিয় আকৌ অনাৱশ্যক জঞ্জাল কিছুমান বহাই লওঁ। কিন্তু সি আৰু সম্ভৱ নহল। মাৰ সকলো গুৰুজনৰ আদেশ, বন্ধু বান্ধৱৰ উপদেশ, আগ্ৰহ অভিমানত বিৰক্ত হৈ শেষত এদিন কবলৈ বাধ্য হলো, তহঁতৰ যি ইচ্ছা। বুজিলো নিজৰ সকলো হেৰাল, সুখ আনন্দ স্বাধীনতা। মোৰ মুখৰ পৰা ওলোৱা মাত্ৰ একেষাৰ কথাই সকলো উলট পালট কৰি দিলে। আপোন ইচ্ছাত বৈ অহা পানী চলু গতি হঠাৎ ঘূৰি বৈ গল আন নতুন, কোনোদিনে নেদেখা, কোনোদিনে নজনা বাটেৰে। 2টা মাহো পাৰ নহল। কাৰ্নিভেলৰ যোৱাত ভাগ্য পৰীক্ষা কৰিবলৈ নেদেখা মোনাটোত চকু মুদি হাত ভৰাই উলিয়াই অনা টিকটটোৰ দৰেই জীৱনৰ যোৱা খেলটো চকু মুদি তুলি ললো মায়া। নিজক ধিক্কাৰ দিছিলো। কিয়? মাৰ চকুলো নেদেখি নিজস্ব সকলো স্বাধীনতা বিসৰ্জন দি এটা গলগ্ৰহ চলাই ললো। এতিয়াও মনত পৰে ঘৰলৈ অনাৰ পাছতো 4-5 দিনলৈ মায়াৰ ফালে এবাৰ ঘূৰি চোৱা নাছিলো। আগ্ৰহ নাছিল, ইচ্ছা নাছিল, ধাৰণাও নাছিল। যাক আনিলো তেওঁ দেখিবলৈ কেনে। আঁতৰি আঁতৰি ফুৰিছিলো সকলোৰে ওপৰত। খং উঠিছিল বেছিকৈ এই মায়াৰ ওপৰত। কিয় এই ছোৱালীজনীয়ে মোৰ সুখ শান্তিকণ শেষ কৰি দিবলৈ আহিল। দুৰ্ভাৱনাত দুশ্চিন্তাত সকলো আন্ধাৰ হৈ উঠিছিল। সকলো সেয়ে নহয়, যিগৰাকীক লৈ এই সকলো চিন্তা ভাৱনাৰ উৎপত্তি, সেইজনাৰ আজিৰ ছোৱালীৰ লাজৰ ঢাকনিৰ তলত লুকাই থকা আচল ৰূপটো 2 দিন পাছত বা কি মূৰ্তি ধৰি আত্মপ্ৰকাশ কৰে তাক ভাবি অন্তৰাত্মা কঁপি উঠিছিল। ভয়ত পলাই পলাই ফুৰিছিলো। মনত পৰিছে 4 দিনৰ দিনা আবেলি নিজৰ কোঠাত
মনে মনে বহি একেবাৰেই ভাবি আছিলো। হঠাৎ অনুভৱ কৰিছিলো কোঠালৈ কোনোবা এজন লাহে লাহে সোমাই আহিছে। ভৰিৰ খোজৰ ক্ষীণ শব্দটো মোৰ অচিনাকি। বুজিলো কোন সেয়া, কিন্তু ঘূৰি চাবৰ সাহস নহল। কিতাপ এখন মিছাতে মেলি ললো। যোৱা 4 দিনৰ ব্যৱহাৰৰ কথা মনত পৰি এই প্ৰথম অলপ লাজ লাগিল, অলপ বিৰক্তও হলো। ভাবিছিলো মোৰ আহ্বান নাপালে মায়া উভতি যাব, কিন্তু নগল। বৰঞ্চ আগবাঢ়ি আহি মোৰ চকীৰ পাছফালে থিয় দিলেহি আৰু বহি থাকিলেও বেয়া দেখি থিয় দিব লগা হল। কিন্তু কি কৰিম, ভবাৰ আগতেই দেখিলো মায়াই হাতৰ সৰু ৰূপৰ বঁটাটো মোৰ টেবুলৰ ওপৰত থলে। বোধ কৰো তাত মছলা আছে। তৎক্ষণাত ঠিক কৰিব নোৱাৰিলো। প্ৰথমেই মছলা খাম নে ঘূৰি মায়াৰ মুখলৈ চাম। হঠাৎ এবাৰ ডয়াৰত থকা মোৰ সৰু সংসাৰখনৰ চাবিকোছা চকুত পৰাত হাতত তুলি ললো। মায়াৰ মুখলৈ নোচোৱাকৈ তাক আগবঢ়াই দি ইণ্টাৰভিউটো সোনকালে শেষ কৰি দিবলৈ ব্যৱসায়ী সুৰতে কৈ পেলালো। সংসাৰ সমুদ্ৰত চলাবলৈ লোৱা সৰু নাওখনৰ বঠাপাত গুৰিতেই ধৰেনে নে আগতেই ধৰে মোৰ একো ধাৰণা নাই। মই নাজানো আৰু জানিবৰ আগ্ৰহো নাই। সদায় থকা এই ঘৰখনৰ বিষয়ে সাধাৰণ জ্ঞানকণ মনত পেলাই ইয়াকে ক'ব পাৰো যে তাত সোণৰ পাহাৰো নাই, ৰূপৰ পাহাৰো নাই। অৱশ্যে একেবাৰে মৰুভূমিও নহয়। পেৰাপেটাৰী আলমাৰী, খিন্দুক, তলে ওপৰে ক'ত কি আছে সেইবোৰৰ সৈতে তৎক্ষণাৎ পৰিচয় মোৰ আজিলৈকে হোৱা নাই। নহব লগা হলেই সুখী হম। তাৰ চাবিবোৰ সদায় মোৰ টেবুলতে ঘূৰি ফুৰে যদিও কোনোদিন ব্যৱহাৰ কৰি চোৱা নাই। কিহৰ কোনটো চাবি বাছি উলিয়াবলৈ বোধ কৰো মোতকৈ তোমাৰে কম সময় লাগিব। সেই আশাতে তোমাৰ বস্তু তোমাকেই গতালো। ইমান দিন নামত মোৰ আছিল যদিও আজিৰ পৰা আৰু মোৰ নহয়। মই নিবিচাৰো। গুপ্ত ঐশ্বৰ্যও যদি কিবা থাকে মই কেতিয়াও দাবী নকৰো। মুঠতে এই চাবিকোছা ভুলতো আৰু মোৰ ওচৰলৈ নাহিলেই মই নিশ্চিত হম, ভাৰমুক্ত হম। নিশব্দে নিসংকোচে চাবিকোছা মায়াই মোৰ হাতৰ পৰা তুলি ললে। লক্ষ্য কৰি দেখিলো তাৰ আঙুলিকেইটা কিন্তু অলপো নকঁপিল। তাৰ বৰণটো চকুত পৰাত মুখলৈ চাবৰ লোভ নহল। মায়াক আচৰিত কৰি হঠাৎ ঘূৰি মায়াৰ মুখলৈ চালো। স্বাভাৱিক গাম্ভীৰ্যৰে ভৰা কোমল এখন মুখ। মায়ে স্পষ্ট মোৰ চকুলৈ চাইছে। মোৰ সন্মুখত থিয় দিয়া ভংগীটোত ব্যৱহাৰত মোৰ হাতৰ পৰা চাবিকোছা তুলি লওঁতে ছোৱালীৰ অনাৱশ্যক লাজ, জড়তা, সংকোচৰ পৰা মায়া সম্পূৰ্ণ মুক্ত, অথচ সামান্যতম চঞ্চলতাও নাই। মনে মনে স্বীকাৰ কৰিলো মায়াৰ মাজত অসাধাৰণ কিবা এটা নিশ্চয় আছে। মনৰ শক্তিও আছে। বিপদৰ ভয়ত মোৰ দৰে পলাই ফুৰা স্বভাৱ মায়াৰ দেখিছো। নাই, যাক এৰা নাযায়, যাৰ লগত চিৰজীৱনটো কটাব লাগিব, তাৰ সন্মুখীন হবলৈ মায়াৰ সাহস আছে। মোৰ এইকেইদিন আৰু এতিয়াৰ ব্যৱহাৰ অৱজ্ঞাত মায়াৰ খং উঠা স্বাভাৱিক, কিন্তু মায়াৰ মুখলৈ চাই কব নোৱাৰিলো অপমানটো মায়া কেনেকৈ গ্ৰহণ কৰিছে। কব নোৱাৰাকৈয়ে স্বীকাৰ কৰি পেলালো। মোৰ গুণৰ কথা কলো। নিজৰ অক্ষমতাত তাকে মোৰ বেছি ভয়। সেই দেখিয়ে মই কলৰীয়া। যদি তুমি ভাৰ ল'ব পাৰা। মোৰ মুখলৈ চাই অলপকৈ হাঁহি সৰুকৈ কিন্তু স্পষ্ট কৰি মায়া কলে, বাৰু। মই মানুহটো সম্বন্ধে মায়ে কি ভাবিছে কব নোৱাৰো। যিয়েই নহওক, সি যে বৰ উচ্চ নহয় সেইটো ধুৰুক। মায়া যাব খোজাত লৰালৰিকৈ মাত দিলে, শুনা মায়া, এটা কথা। এইকেইদিন মোৰ ব্যৱহাৰ দেখি মোক ভুল নুবুজিবা। হঠাৎ মোৰ হাতৰ মাজত থকা মায়াৰ হাতখন কঁপি উঠিল। অনুভৱ কৰিলো মই নিজেও কঁপিছো। চিৰিটো কঁপিছে, গোটেই ঘৰখনে কঁপিছে। কিন্তু কিয়? ভূঁইকঁপ, নিশ্চয় ভূঁইকঁপ। ভূঁইকঁপত গোটেই পৃথিৱীখন কঁপিছে। মায়া ছিটিকি মোৰ হাতৰ পৰা এৰাই গল। পখিলী পুনৰ
মাজতে হেৰাই গ'ল। খন্তেকতে এটা এটাকৈ সকলো নেদেখা হৈ গলো। চকুৰ আগতেই মই চাই থাকোতেই মায়া পখিলী আৰু মোৰ ফুলনি ফুলবোৰক লৈ মায়াৰ গোটেই স্বৰ্গখনি ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। মই একোকে ধৰি ৰাখিব নোৱাৰি চিঞৰিলো, মায়া, মায়া, অহ হে মোৰ মায়া। কঁপি থকা পৃথিৱীখনে নিষ্ঠুৰভাৱে মোক তাৰ উত্তৰ দিলে। আকাশৰ অসীম নীলিমাৰ সীমাহীন বুকুতে কল্পনাৰ ৰঙীন তুলিকাৰে মনৰ সুখত পৰম তৃপ্তিত ইচ্ছামতে আঁকি গৈছিলো সুন্দৰ ছবিখন। বন্ধুবৰৰ প্ৰবল ঠেলাত সি মচ খাই একাকাৰ হৈ জহি পমি আন্ধাৰৰ মাজত ডুবি গ'ল। সকলো অসত্যৰ মাজত একমাত্ৰ সত্য বিচাৰি পালো। মেচৰ চুকৰ কোঠাটোত তেল চিকটিৰে ভৰা বিচনাখনত মই পৰি আছো। খিৰিকীৰ পৰ্দা দুখনো সঁচা, কিন্তু নীলা নহয়। ৰাইজৰ চেকাৰে ভৰা নাম নোহোৱা ৰঙৰ পৰ্দাকেইখন বতাহত অলপ অলপকৈ কঁপিছে। চিলিঙৰ পৰা ওলমি থকা কলা এলান্ধুৰ জৰীডালৰ মূৰত কলাই কৰা চেটখন বাল্বটো হয়তো এদিন বগাই আছিল, কিন্তু যে এতিয়া হালধীয়া হৈ উঠিছে। তাৰ কোলাত গঢ়ি উঠা জালখনত ঘৰ সংসাৰ পাতি পৰম আনন্দৰে বিচৰণ কৰি ফুৰা মকৰাৰ এটা ডাঙৰ পৰিয়াল। চিলিঙৰ এটা চুকত ডাঙৰ এটা বিন্ধা, তাৰ সিপাৰে আন্ধাৰ। বেৰত ৰামধেনু পৰিৱৰ্তে 2 বছৰ আগৰ এখন আধা ফলা কেলেণ্ডাৰ। কোঠাটোৰ এচুকত দবৰা দবৰি কৰি পৰি থকা মূৰে কেইযোৰমান আকৃতি নোহোৱা ফটা জোতা। তাৰে কেইপাতমানে হাঁকৈ মুখ মেলি মোলৈকে চাই আছে। লোহাৰ দাঁতবোৰো আনকি মই স্পষ্টকৈ দেখিছো। সিহঁতৰ কলা ৰঙা ফিটাবোৰেৰে জোৰা দি আঁঠুৱাখনৰ দুটা দাঁতি বেৰৰ লগত বন্ধা। খবৰ কাগজৰ টেবুল ক্লথেৰে থকা টেবুলখনৰ ওপৰত এটা আধা খোৱা চাহৰ নাল ভগা পিয়লা। আৰু চাবৰ ইচ্ছা নহল। স্বৰ্গৰ পৰা নৰকলৈ নে নৰকৰ পৰা স্বৰ্গলৈ উঠি আহিলো। ভবাৰ আগতেই আকৌ এটা ঠেলা খাই প্ৰায় হামুখুৰি খাই পৰিছিলো। বিচনা খুটাৰ লগত বন্ধা বাঁহডালত ধৰি প্ৰথমটিহে ৰলো। বন্ধুবৰ ফুকনে মোক তুলি বহুৱাই দিলে।